Hello friends, আজি এটা বস্তু বনাম আপোনালোকক খুৱাম বনাই কেনে খুৱাম তো আহকচোন চাওক কি বস্তু চিনি পাওঁ মানে নাই মই নাজানো দেই কি বস্তু চাই লওক পৰ্ক গাহৰি মাংস চাই লওক গাইজ গাহৰি মাংস জাষ্ট এইমাত্ৰ লৈ আহিলোঁ কিনি কেনে ইয়াতে 1 কিলোত 280 টকা 300 টকাই বুলি ক'ব পাৰি আৰু 280 টকা তো এইটো লৈ আহিলোঁ আজি এতিয়া মই বনাম আৰু কেনেকৈ বনাম আপোনালোকে চাই থাকিব বনাব জানিছোঁ নাই এইটো কমেণ্ট কৰি ক'ব তো আৰু আপোনালোককো টেষ্ট কৰাম তো বাকীখিনি চাই থাকক এতিয়া মই চিকেন পৰ্কটো এতিয়া মই ধুই কেনে বাকীখিনি টপিংছ ৰেডি কৰি ল'ম তো কেনেকৈ কৰিম তেতিয়ালৈ চাই থাকক এতিয়া ফাৰ্ষ্ট ধুই লওঁ तो गैस मेरे पास है अभी ठंडा तो इसको मैं कैसे खाता हूँ आपको दिखाता हूँ लेट्स गेट स्टार्टेड तो गैस फर्स्ट ऑफ ऑल मैं रेडी करूँ अदरक जिंजर पेस्ट बनाई लम बाकली गुचालो अलग सर सर आलू और आधा किलो पर्क माने घर कोनो ना तो मैं अकले तो यार कारण तो गाइस एटू होइसे पियाज और पियाजर होइसे एटू इल्ट जेटू बैक साइड एटू एक्चुअली एनेके काटिब लागे काटि इल्टटू उसाइ দিব লাগে তাৰ পিছত লাহে লাহে এনেকে বাকলিটো সাফা কৰি দিব লাগে তেতিয়া কি হয় মানে আপোনাৰ ওয়েস্টেজ বেছি নহয় তো যদি এটা দুটা পিয়াজ তো একো নাই মানে যদি 5 কেজি 1 কেজি 7 কেজি কিনিব কাটিব দিয়ে তেতিয়া বহুত ওয়েস্টেজ হয় সব ইয়াতে এক্সট্ৰা একো নাই এক্সট্ৰা পেলনি একো যোৱা নাই तो गाइस ब्लेंडार मिक्सारर प्रयोजन নাই এটো আমাৰ ঘৰুৱা শিলপাটা কাৰ ঘৰত আছে জনাবচোন বাৰু এনেকুৱা ধৰণৰ তো জিঞ্জাৰ গাৰ্লিক পেষ্ট ইজ ৰেডি তো গাইস গাহৰি মাংসৰ বেপাৰী এটো আৰু ডফলি পুৰা বম্বলা কাটি দিয়ে গটিকে এটা নিজৰ শেফত ধুনিয়াকে সেক্সি কিউট পিসেস বনাই আছে কাটিছো বঢ়িয়াকে চাই লওক তো গাইস কেৰাহী পাতি দিলোঁ আৰু চাই লওক কেমেৰাৰ এংগেলবিলাক মিলা নাই মানে ইফালে ইফালে পোহৰ আহি যায় ইফালে দৰ্জা এইবিলাক লাইট ইফালে ভাল ভিডিঅ'টো ইমান খাচ নহয় এইটো হ'লে কেৰাহী পাতি দিলোঁ এতিয়া ইয়াতে ঢালিম তেল 1 গিলান তেল ঢালিম চাই লওক इसमें ऑयल डाल दिया देखो এইটোৱে মেইন বস্তু আৰু ইমানেই চিম্পলি বনাম যে ইয়াৰ বাহিৰে আৰু বেলেগ বস্তু এড নকৰোঁ গাইছ চাই লওক এইটোৱে মেইন মালটো আদৰক জিঞ্জাৰ পেষ্ট আৰু বেলেগ একো নাই বেছি মছলা দি বেছি টেষ্ট হ'লে কি হ'ব আৰে ভাই আপোনাৰ ষ্টাইল মে আপোনাৰ নেকি তো গাইছ ইয়াতে ৰেডি হৈ গ'ল এইটো কি গম পাইছে পিঁয়াজ অনিয়ন চপ কাটি লৈছোঁ তাৰপিছত আলু तो गाइस लाइक पियाज तो दी दिलु और ढाली दिलु सेनेने फटाफट पूरी नहीं तो लड़ाई तो डांस কৰি আছে সব পিয়াজ বিলাকি অনিয়নস আর ডান্সিং তো গাইস অলপ টাইমলৈকে তো ব্রাউন কালার আহালৈকে ব্রাউন লুক আহালৈকে চিকেন আৰু পটাটো মিক্স কৰি দিছোঁ মিক্স মানে কি আৰু এইটো একেলগে ইয়াৰ সংমিশ্ৰণ ঘটাই দিছোঁ তাৰপিছত এইটো লাহেকৈ ঢালি দিলোঁ ঢালি এইটো 5 4 3 2 1 কৰি ঘূৰাই পকাই এনেকৈ ৰাখি খাই থাকক একদম চিম্পল ডিছেছ য'ত আপোনাৰ এক্সট্ৰা একো নালাগে
আৰু খালি ফ্ৰাই বুলি ক'ব নে কি ক'ব এইটো নাজানো আৰু জাষ্ট বনাই আছোঁ আৰু তো ইয়াতে লাহেকৈ দি দিওঁ লিটিল বিট চল্ট একৰ্ডিং বাই টেষ্ট চল্ট এড কৰিলোঁ ফাৰ্ষ্টে তাৰপিছতে আৰু কি আৰু একো নাই অলপমান হালধি এড কৰি দিওঁ চৰি এড নহয় এইটো লাগিবই আৰু দিবাই লাগিব তো অলপ পিছত ঢাকন মাৰি দিলোঁ ঢাকন মাৰি চাওক লাহেকৈ আহিছে আৰু অলপ ব্ৰাউন শেপত আহিছে থোড়া কম কৰি দিয়া গেছ কা ফ্লেম ভিতৰত বেছি ভাল নহয় তো গাইছ কেতিয়া হ'ব লাগি আছে ইউ বেচাৰ আমাৰ পুচুৱে ৰখি আছে एतियाলৈকে अभी तक इसमें कुछ भी नहीं डाला है देखो गाइस इसका कलर भी थोड़ा आ गया कुछ भी नहीं डाला सिंपल एकदम सिंपल एंड इजी बहुत ही मज़ा आ रहा है गाइस मज़ा इसको पकाते रहने का तो गाइस फाइनली मेन मालটো মানে মেইন বস্তুটো দিয়াৰ সময় আহি গ'ল তো এইটো দিয়াৰ পিছত এটা আলাগে টাইপৰ ফ্লেভাৰ আহিব आने वाला है अभी आने वाला है अभी बहुत ही अच्छा फ्लेवर आ रहा है गाइस मेरे मुंह से तो पानी आ रहा है अभी ओ गाइस क्या फ्लेवर आ रहा है फ्लेवर बहुत अच्छा आ रहा है क्या फ्लेवर आ रहा है गाइस हे আৰু অলপ বেছিকে ফ্লেভাৰ অহাৰ কাৰণে এই আৰু দোকানত যিবিলাক পায় 2 টকীয়া 5 টকীয়া মছলা এইবিলাক ঢালি দিছোঁ অলপ কিবা কিবি ৰেড চিলি ফ্লেক্স চিলি কিবা পাউডাৰ এইবিলাক ঢালি দিছোঁ তো এতিয়া আৰু বেছি ফ্লেভাৰ আহিব আহিলে কি হ'ব আৰু একো লাভ নাই যিমান পাৰে চিম্পল খোৱাৰ কাৰণে চেষ্টা কৰিব লাগে তো পানী অলপ গৰম কৰি দিছোঁ যিহেতু ইয়াত পানী দিব লাগিব অলপ পিছত নহ'লে এইটো তেল ওলাই থাকিব এনেকৈ আৰু শুকাই যাই থাকিব তো ইয়াতে অলপ পিছত পানী দিম তো এইটো আমাৰ পুচু ইউ চাই আছে কেতিয়া হ'ব কেতিয়া খাব পাম ভোকেই লাগি আছে বেচেৰা তো ইয়াতে পানী এড কৰি দিলোঁ অকণমান এই বস্তুটো ভালকৈও সিজিব আৰু বস্তুটো যেতিয়া মানে গোটেইখিনি বস্তু কি হ'ব মেটচ হৈ যাব তেতিয়া বহুতেই বেছি টেষ্ট হ'ব তো এইটো হৈছে কি কয় কাটা মছলা বুলি কয় ধনিয়া পাত নাই বহুত দুখিত তো কাটা মছলা 2 পিচমান মানে ইয়াতে এড কৰি দিছোঁ আৰু এটা ফ্লেভাৰৰ কাৰণে ইমান ফ্লেভাৰ লাগে মানুহৰ গোটেই লাইফটোৱে ফ্লেভাৰ চবকে লাগে ফ্লেভাৰ না উইদাউট ফ্লেভাৰ পচন্দ নহয় কাৰো তো গাইজ চাৰ্ভ কৰাৰ কাৰণে ৰেডি হৈ গৈছে আৰু মই এতিয়া এইটো চাৰ্ভ কৰিছোঁ আৰু খাম আৰু নিজে কি কৰিম আৰু না তো এটা মই ইয়াৰে পিচেছ উঠাই লৈছোঁ আৰু এইটো মুখত গালি দিছোঁ আৰু খাই কেনেকুৱা তো গাইছ আজিলৈ ইমানে পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ আহিম আপোনালোকৰ ওচৰলৈ আজিলৈ ধন্যবাদ বাই টেক কেয়াৰ